চিকিৎসক আছে তেওঁলোকে নিজাকে যিখিনি গাঁও বা পশু যিখিনি মানে ক্ষতিগ্ৰস্ত হৈছে তাৰ হিচাপ মতে আমি জিলা প্ৰশাসনক জমা দিছোঁ কিন্তু তেওঁলোকে তেওঁলোকৰ হিচাপ মতে আমাক পশু খাদ্য যোগান ধৰিছে আমি সেইখিনি বিতৰণ কৰিছোঁ আৰু এতিয়া আমি ভাবিছোঁ যে আমি নিজে ফিল্ডত চাই আমি যিখিনি দেখিছোঁ সেই তেনেকুৱা আমি গাঁও আৰু পশুৰ হিচাপ এটা আজি আমি জমা দিম ইয়াৰ পাছতে জমা দিয়াৰ পিছত দেখা যাওক যে জিলা প্ৰশাসনে আমাক কিমানখিনি দিয়ে বাইদেউ জিলা প্ৰশাসনৰ পৰা যিটো পশু খাদ্য দিয়া হৈছে এটা মগ 500 গ্ৰাম মান হ'ব এইখিনি এই এটা গৰুৰ খোৱাৰ কিমান সময় সি থাকিব পাৰিব এই 500 গ্ৰাম মানে গুড়া খাই গুড়া যিটো গুড়া দিছে এইটো প্ৰকৃত গুড়া নহয় ৰাইচ ব্ৰেণ্ডটো দিছে সেইটো গুড়াটো নহয় এবাৰ ৰাইচ ব্ৰেণ্ডে দিছে হুইট ব্ৰেণ্ড দিয়া নাই আচ্ছা আজি আকৌ লিষ্ট নতুনকৈ বনোৱা হ'ব আজিৰ পৰা আকৌ অহাকালিৰ পৰা আমি আকৌ প্ৰগ্ৰেছ আৰম্ভ কৰিম এই খাদ্য সামগ্ৰী বিলোৱাটি এইবাৰ অলপ বেছিকৈ দিয়া হ'ব ৰাইচ ব্ৰেণ্ডে দিছে আচ্ছা এতিয়া আমি আমাৰ লগত আছে কৌশৰ আহমদে ৰাতিপুৱাৰ পৰা এইটো বিষয়ক লৈ আমাৰ SDBO মেডামক লৈ গোটেই সমষ্টি য'তে বানপানীত আবদ্ধ হৈ আছিলে সেই ঠাইখিনিলৈ লৈ গৈছিলে মেডামক কৌশৰ আহমদ ক'ত গৈছিলে আৰু কি দেখিলা বিশেষকৈ আমি যমুনা সমষ্টিৰ য'ত বিধ্বংসী বানে বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে সেই অঞ্চলবিলাক আমি পৰিদৰ্শন কৰিছোঁ আৰু মোৰ লগত আছে আজি আমাৰ SDBO বাইদেউ হোজাইৰ ভেটেনেৰী অফিচাৰ আৰু তেখেতৰ লগত আৰু দুজনকৈ ভেটেনেৰী ডক্টৰ আহিছে আৰু আমি আমাৰ আলহাজ বিধায়ক চিৰাজউদ্দিন আজমল চাহাবৰ নেতৃত্বত এটা সজাতি দল বাইদেউৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু অঞ্চলবিলাক আমি পৰিদৰ্শন কৰিছোঁ ইতিমধ্যে হোজাই প্ৰশাসনৰ তৰফৰ পৰা কিছুমান খোৱা খাদ্য দিয়া হৈছে কিন্তু এইবিলাক অতি কম দিয়া হৈছে আকৌ নতুনকৈ লিষ্ট বনাই জিলা উপায়ুক্ত ছাৰক বাইদেৱে আজি এটা লিষ্ট প্ৰেৰণ কৰিব আৰু সেই লিষ্ট অনুযায়ী অতি সোনকালে হোজাই জিলা প্ৰশাসনে খাদ্যৰ ব্যৱস্থা কৰিব আৰু তৎকালীন হিচাপত আমি বিধায়ক মহোদয়ে কিছুমান খোৱা খাদ্য এই পশুৰ কাৰণে নিজৰ ফাণ্ডৰ পৰা দিব MLA ফাণ্ডৰ পৰা কিছুমান খোৱা খাদ্য দিব আৰু আমি সেই উদ্দেশ্যে আজি মেডামক লৈ আমি এই যমুনা সমষ্টিৰ যিবিলাক বানৰ বিধ্বংসী অঞ্চল আছে সেইখিনি পৰিদৰ্শন কৰিছোঁ আৰু এই হিচাপত আমি বিধায়ক চাহাবকো এটা লিষ্ট আমি প্ৰেৰণ কৰিম আৰু বিধায়ক মহোদয়ে নিজৰ ফালৰ পৰা খোৱা খাদ্য দিব আৰু ইপিনে হোজাই জিলা উপায়ুক্তক আমি দিম আৰু জিলা প্ৰশাসনৰ ফালৰ পৰাও খাদ্য আহিব আৰু যেতিয়া পানী কমিব এই অঞ্চলবিলাকৰ পানী কমাৰ পিছত আমি সহযোগিতা কৰিম আৰু লগতে বাইদেউ থাকিব তেখেতসকলৰ বিভাগীয় কৰ্মকৰ্তাসকল থাকিব আৰু পানী কমাৰ লগে লগে আমি গাঁও ভেদে প্ৰতিখন গাঁৱত একোখন কেম্প পাতিম আৰু সেই কেম্পত গৰু ছাগলী যিবিলাক আছে পশুবিলাকৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হ'ব ট্ৰিটমেণ্ট ভেকচিনেশ্যন প্ৰতিষেধক হয় এতিয়া সদ্যহতে আপোনাক কৈছোঁ সদ্যহতে আমাৰ বেছি দৰকাৰ খাদ্য সেইটোৱে বুজিছোঁ আমি হয় ইতিমধ্যে খাদ্যৰ বাবেতো খাদ্য ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আজিও প্ৰায় এবাউট 100 কুইণ্টেল খাদ্য আহিছে যমুনামুখলৈ 100 কুইণ্টেল খাদ্য আহিছে যিহেতু ৰাতিপুৱাৰ পৰা আমাৰ বিধায়ক আলহাজ চিৰাজউদ্দিন ডাঙৰীয়াৰ নেতৃত্বত বিধায়ক আলহাজ চিৰাজউদ্দিন ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ যিসকল আমাৰ কৌশৰ আহমদ আমাৰ মিৰ্জান ডাঙৰীয়া আমাৰ লগতে আছে আমাৰ মইদুল যিসকলে ৰাতিপুৱাৰ পৰা কষ্ট কৰি এই মানুহখিনিৰ খবৰ কাটি লৈছে তাৰ কাৰণে আমি বিশেষকৈ আমাৰ বিধায়ক ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ লগতে আমাৰ SDBO মেডামক আমি ধন্যবাদ জনাইছোঁ দুজন ডাক্তৰ আছে আমাৰ লগতে আমি তেখেতসকলকো আন্তৰিক ধন্যবাদ জনাইছোঁ যে এই এটা যন্ত্ৰণাঘাতৰ সময়ত সকলোৱে সদায় আমি সুধি আহিছোঁ মানৱতাৰ আগত মহানতাৰ আগত আৰু সেয়াই আজি আমাৰ বিধায়ক মহোদয়ে আকৌ এবাৰ দেখাই দিলে আৰু বিধায়ক মহোদয়ে মানুহক যিমান গুৰুত্ব দিছে সমানে পশুধনকো গুৰুত্ব দি আহিছে সেইকাৰণে এক সজাতি দল আজি 2-3 দিনৰ পৰা সমষ্টিৰ ঠায়ে ঘূৰি আছে আৰু যে গাঁওবুঢ়াসকলৰো ফোন নাম্বাৰে মানে নধৰে তেওঁলোকে আৰু কিছুমান গাঁওবুঢ়া